মহাশয় আৰু একেলগে সম্বোধন কৰিছোঁ মোৰ শ্ৰদ্ধাৰ উপস্থিত সমূহ মোৰ শ্ৰদ্ধাৰ ব্যক্তিসকল আৰু মোৰ কণ মৰমৰ ছাত্ৰ ছাত্ৰীসকল। মোৰ এনেকৈ কথা কোৱাৰ অভ্যাস নাই, মই কথা ক'ব নাজানো, কিন্তু মহাশয়ৰ বিদায় সভাত যদি দুআষাৰ নকওঁ মনটো কিবা ভাল লাগি নাথাকিব, সেইকাৰণে ক'বলৈ আগবাঢ়ি আহিছোঁ। যদি কিবা ভুলভ্ৰান্তি হয় আপোনালোকে ক্ষমা কৰি আছে। অৱশেষত আহি সেই দিনটো পালেহি। আজি 1 বছৰ 2 বছৰ আগৰে পৰা মহাশয় বিদায় হ'ব, মহাশয় অৱসৰ গ্ৰহণ কৰিব। এই কথাষাৰ কামত বাজি বাজি অৱশেষত এই দিনটো পালেহি। যদিও বিদায় প্ৰাৰ্থীজনৰ কাৰণেও এইটো এটা দুখ লগা কথা আৰু বিদায় তিৰোতাসকলৰ কাৰণেও দুখ লগা কথা, তথাপিও আমি মানি ল'ব লাগিব, তেওঁ বিদায় ল'ব লাগিব, আমিও তেওঁক বিদায় জনাবই লাগিব। সময়ৰ যিটো আহ্বান, সময়ৰ যিটো দাবী, সেইটো আমি মানি ল'বই লাগিব। গতিকে তেওঁ কায়িকভাৱে বিদ্যালয়খনৰ পৰা বিদায় লৈছে, লওক, কিন্তু প্ৰথমতে অনুৰোধ কৰিম তেওঁ প্ৰতিটো মুহূৰ্ততে বিদ্যালয়খনৰ ভাল বা বেয়া যিকোনো পৰিস্থিতিতে বিদ্যালয়খনৰ কাষত থাকি উপদেষ্টা হিচাপে থাকি যেন বিদ্যালয়খন আগবাঢ়ি যোৱাত তেওঁ চেষ্টা কৰি থাকে, তেওঁ যেন সেই অৱদান আগবঢ়াই থাকে। তেওঁৰ বিষয়েতো ক'বলগীয়া বেলেগে নাই, উপৰোক্ত বক্তাকেইজনেও কৈ গ'ল আৰু আমি অভিভাৱকসকলেও বা সকলোৱে দেখি আহিছোঁ তেওঁৰ শ্ৰম, তেওঁৰ ত্যাগ, তেওঁৰ সময়ানুৱৰ্তিতা, নিয়মানুৱৰ্তিতা, কষ্ট সহিষ্ণুতা, শৃংখলাবদ্ধতা, এইখিনি আকৌ নতুনকৈ ব্যাখ্যা কৰাৰ হয়তো প্ৰয়োজন নাই, আমি প্ৰত্যেকজনে চকুৰ আগতে দেখি আহিছোঁ। তেওঁৰ যিটো ত্যাগ, তেওঁৰ যিটো ত্যাগৰ লেভেল, তেওঁৰ যিটো ত্যাগৰ স্তৰ, সেইটো আন বহুততকৈ ওপৰত। মানুহে কয় যে কৰ্ম কৰিব লাগে, মানুহে ফলৰ চিন্তা কৰিব নালাগে। তেওঁ হয়তো সেই কামটো তেনেকেই কৰি গৈছিলে, কৰ্ম কৰি গৈছিলে, তেওঁ ফলৰ চিন্তা কৰা নাছিলে। আমি দৰমহা পাই যিটো উৎসাহেৰে 5 তাৰিখ 6 তাৰিখে কামত আহি যোগদান কৰিছিলো, তেওঁ দৰমহা নোপোৱাকৈ সেইটো উৎসাহেৰে কাম কৰিব পাৰিছিলে। তেওঁৰ অন্তৰত, তেওঁৰ হৃদয়ত, তেওঁৰ ভিতৰত সেই শিক্ষকতাটো শুকনি পিঠি আছিলে, সেইকাৰণে হয়তো তেওঁ পাৰিছিলে। আৰু তেওঁ মহাশয়ৰ দুটা গুণে মোক সদায় প্ৰভাৱিত কৰিছিলে আৰু ভৱিষ্যতেও তেওঁ সেই দুটা গুণে মোক প্ৰভাৱিত কৰিব। এটা আছিল তেওঁ এজন শিকাৰু আছিল। আমি প্ৰত্যেকজন শিক্ষকে এজন শিকাৰু হোৱা উচিত। এই কথাটো মই যেতিয়া বিদ্যালয়ত যোগদান কৰিবলৈ লৈছিলোঁ তেতিয়া মোক ঘৰত মোৰ দেউতাই কৈ শিকাইছিল যে যদিও এখন প্ৰাথমিক বিদ্যালয়ত আমি যোগদান কৰিছোঁ, ক্লাছ 5লৈকে পঢ়াব পৰাকৈ যোগ্যতা হয়তো আমাৰ নাই, গোটেইখিনি জ্ঞান হয়তো নহয় হয়ে আমাৰ নাই। গতিকে আমি প্ৰত্যেক দিনে আমি শিকাৰু হ'ব লাগিব, এজন শিক্ষক হোৱাৰ লগতে শিকাৰু হ'ব লাগিব। যি কথাটো মই এখন বিদ্যালয়ত আহি মহাশয়ক দেখি উপলব্ধি কৰিছিলোঁ। আমি তেওঁৰ ওচৰত শিকিবলৈ যোৱাটো ডাঙৰ কথা নহয়, বয়সৰ ফালৰ পৰাও তেওঁ ডাঙৰ, অভিজ্ঞতাৰ ফালৰ পৰাও তেওঁ ডাঙৰ। আমি তেওঁৰ ওচৰত বিনা দ্বিধাই শিকিবলৈ যাব পাৰোঁ, আমাৰ কোনো সংকোচ নালাগে। কিন্তু তেওঁ আহি আমাৰ ওচৰত শিকিবলৈ অহাটো এইটো অন্তৰত বহুত এটা হেঁপাহ থাকিব লাগিব। অন্তৰত মই সেই শব্দটো হয়তো স্পষ্টকৈ শুদ্ধকৈ ক'ব নোৱাৰিম কি বস্তু অন্তৰত লাগিব, কিন্তু সেই অন্তৰত কিবা এটা বস্তু লাগিব, খুব এটা টান লাগিব, যিটোৰ কাৰণে মোৰ ওচৰত আহি বা প্ৰধান শিক্ষকজনৰ ওচৰত আহি তেওঁ শিকিবহি পাৰে দুজনাকৈ। এইটো গুণে তেওঁ সেইটো গুণে মোক বহুত প্ৰভাৱিত কৰিছিলে। সেইকাৰণে মই ভাবোঁ মই সৌভাগ্যৱান, কেইটামান দিনৰ কাৰণে হ'লেও তেওঁৰ লগত যে একেলগে কাম কৰিবলৈ সুবিধা পালোঁ, সেইকাৰণে মই সৌভাগ্যৱান বুলি নিজকে ভাবোঁ। আৰু এটা গুণে তেওঁ প্ৰভাৱিত কৰিছিলে মোক, এজন বয়সত ডাঙৰ, ইমান এজন বয়োজ্যেষ্ঠ ব্যক্তি, প্ৰধান শিক্ষকজন তেওঁতকৈ ইমান কম বয়সৰ, তেওঁৰ হয়তো নিজৰ পুত্ৰৰ লগৰ পুত্ৰ হ'ব, তেওঁ কোনোদিন অৱজ্ঞা কৰা নেদেখিলোঁ। কোনোদিন তেওঁৰ বিনা অনুমতিত একো নহয় হ'ব এনেকুৱা ধৰণৰ বাক্য তেওঁৰ মুখত আমি কোনোদিন নুশুনিলোঁ মই থকা অৱস্থালৈকে। এইটো তেওঁৰ পৰা শিকিবলগীয়া, মোৰ কাৰণে তেওঁৰ পৰা শিকিবলগীয়া এটা ডাঙৰ গুণ। তেওঁ সেই পদবীটোক ইমান সুন্দৰভাৱে সন্মান কৰিছিল, যিটোৰ কাৰণে মই তেওঁক প্ৰশংসা নকৰি নোৱাৰোঁ। আৰু এই ক্ষেত্ৰত তেওঁলোকৰ ঘৰৰ পৰিয়ালকো আমি ধন্যবাদ জনাব লাগিব, কিয়নো আজিৰ যুগতো বিনা বেতনে নিস্বাৰ্থভাৱে সেৱা কৰিবলৈ ঘৰখনে তেওঁক আগবঢ়াই দিছে। ঘৰখনে যদি তেওঁ বাধা আৰু
কৰিব নোৱাৰিলেহেঁতেন গতিকে তেওঁৰ এই শ্ৰমৰ আঁৰত তেওঁৰ শ্ৰমটো তেওঁৰ সেই শ্ৰমৰ আঁৰত তেওঁৰ পৰিয়ালৰ শ্ৰমটো সোমাই আছে লুকাই আছে তেওঁৰ পৰিয়ালৰ উৎসাহ অনুপ্ৰেৰণা এইবিলাকৰ অবিহনে তেওঁ হয়তো আজিলৈকে নিষ্ঠাৰে কৰ্তব্য সম্পাদন কৰিব নোৱাৰিলেহেঁতেন গতিকে এই আপাহতে তেওঁৰ পৰিবাৰ তথা তেওঁৰ পৰিয়ালবৰ্গলৈকৈও মই বহুত শ্ৰদ্ধা নিবেদন কৰিছোঁ তেওঁৰ শিক্ষাৰে যিসকল কণ ছাত্ৰ ছাত্ৰী শিক্ষিত হ'ল তেওঁলোকেতো তেওঁৰ শলাগ ল'বই তেওঁৰ হেৰি কৰিবই প্ৰশংসা কৰিবই বাকী সকলো অভিভাৱক অভিভাৱিকাক মই অনুৰোধ কৰোঁ তেওঁৰ এই শিকাৰ তেওঁৰ এই কষ্টৰ তেওঁৰ যিটো দিলে স্কুলখনৰ অঞ্চলটোক যি দিলে সেইখিনি যাতে তেওঁলোকে কোনোদিন কেতিয়াও পাহৰি নাযায় তেওঁৰ এই নিস্বাৰ্থ ত্যাগ তেওঁলোকে যাতে কেতিয়াও পাহৰি নাযায় তেওঁক এই বিদায়খনত আমি তেওঁক সেই পাহৰি নোযোৱাটোৰ বাহিৰে বেলেগ একো দিব নোৱাৰোঁ তেওঁক কৃতজ্ঞতা স্বীকাৰ কৰাৰ বাহিৰে তেওঁৰ সেই কৃতজ্ঞতাখিনি আমি বুকুত ৰাখি থোৱাৰ বাহিৰে তেওঁক আমি এতিয়া আৰু আনি দিব নোৱাৰোঁ গতিকে সকলোলৈ অনুৰোধ বিপদৰ সময়ত বা ভালৰ সময়তো তেওঁক যাতে শ্ৰদ্ধাৰে পূৰণ কৰে তেওঁক যাতে তেওঁৰ পৰামৰ্শ যেন গ্ৰহণ কৰে আৰু তেওঁক যেন সদায় অন্তৰত এখন আসনত যেন ৰাখি থয় সেয়াই অনুৰোধ কৰিছোঁ আৰু বিশেষ ক'বলগীয়া নাই সকলোখিনি সকলোৱে কৈয়ে গৈছে তেওঁ বিদ্যালয়খনৰ সৈতে জড়িত হৈ থাকক সদায় তেওঁ যথেষ্ট অটুট থাকক ইয়াকে কৈ মই বক্তব্য সামৰিছোঁ আৰু তেওঁৰ ওচৰত যদি সেই সময়ত কিবা অজানিতে ভুল ভ্ৰান্তি কৰিছিলোঁ তাৰ বাবেও ক্ষমা বিচাৰিছোঁ ইয়াকে মই বক্তব্য সামৰিছোঁ